चुनाव में ये अंबानी अडानी से कितना माल उठाया है, काले धन के कितने बोरे भर करके रुपये मारे हैं, क्या टेम्पो भर करके नोटे। আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া ইমান দিন যিবোৰ কথা কৈ আছিল সেই কথাবোৰ লাহে লাহে সঁচা হ'বলৈ ধৰিছে। যোৱা পৰহি এখন নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই তেখেতৰ পৰম মিত্ৰ আদানী আৰু আম্বানী হাতত যে কলা ধন আছে সেই কথা নিজ মুখেৰে স্বীকাৰ কৰিলে। আমি বিজেপি চৰকাৰ আৰু মোদী ডাঙৰীয়ালৈ আহ্বান জনাইছো যে আপোনালোকে আপোনালোকৰ ইডি CBI লগাই এই কলা ধন ক'ত ক'ত আছে, কেনেকে আছে, ক'ৰ পৰা আহিলে এই কথাবোৰৰ ইনকুৱাৰী কৰাওক। আমি আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া আৰু এটা কথা কৈছে যে কংগ্ৰেছ চৰকাৰ আহিলে মোদী ডাঙৰীয়াই যিদৰে 22জন পুঁজিপতিক ধনী বনাই গৈ থাকিল, কৰৰপতি বনাই গৈ থাকিল, ঠিক সেইদৰে সেই পইচাবোৰেৰে আমাৰ দুখীয়া নিচলা মানুহক লাখপতি বনোৱাৰ কথা কৈছে। মহালক্ষ্মী আঁচনিৰ জৰিয়তে প্ৰতি ঘৰৰ এগৰাকীকৈ মহিলাক 1 লাখকৈ টকা দিয়াৰ কথা কৈছে। 30 লাখ নতুন গভৰ্ণমেণ্ট চাকৰি যুৱক যুৱতীলৈ মুকলাই দিয়াৰ কথা কৈছে।